যাৰ আছে সি সিটো দি ইউজ কৰে, যাৰ নাই সি আঙুলি দি ইউজ কৰে, সদায় এইটো ইউজ কৰা হয়। ক'বা মোৰ নাম জজো। তো আমি হাইদামালিৰ পৰা আহিছোঁ। কিছুমান আমি তোমাক কুৱেশ্যন সুধিম, তোমাৰ পৰা থাকিব 9 ছেকেণ্ড। যদি তুমি এনচাৰটো শুদ্ধ এনচাৰ দিব পাৰা তেতিয়াহ'লে তোমাক সৰু মোৰ কিবা এটা আমাৰ চেনেলৰ পৰা কিবা এটা দিয়া হ'ব। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, যাৰ আছে সি সিটো দি ইউজ কৰে, আৰু যাৰ নাই সি আঙুলি দি ইউজ কৰে। যাৰ আছে সি সিটো দিহে ইউজ কৰে, আৰু যাৰ নাই সি আঙুলি ইউজ কৰে। নাজানো নহয়, এইটো কি হ'ব? অলপ ভাবি চোৱা। টুথব্ৰাছ। আচ্ছা ঠিক আছে, এইটো পাৰিছে বাৰু। তো আৰু এটা নেক্সট কুৱেশ্যন হ'ল কি, এনেকুৱা তোমাৰ কি আছে যোনটো তোমাৰ পৰা বেলেগেহে ইউজ কৰে? তোমাৰ আছে, তোমাৰ বস্তু, কিন্তু বেলেগহে ইউজ কৰে। বেলেগে ইউজ কৰে। অঁ, পজিটিভ, নিগেটিভ নহয়। হা, অঁ, পজিটিভ। নাই, নাজানো নহয়, একোৱেই নাজানো মই। কোনে জানে? হিমন্তই জানিব, হিমন্ত। আচ্ছা ঠিক আছে, এটা পাৰিছে বাৰু। এই তো আমি দাদাক কিবা এটা দিম আৰু। তো আমাৰ হাইদামালিৰ পৰা। থেংক ইউ। ঠিক আছে, থেংক ইউ, লগ পাই ভাল লাগিল। থেংক ইউ। ঠিক আছে, মোৰ লগত আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ডেইজি নাথ। ঠিক আছে, তো আমি হাইদামালিৰ পৰা কিছুমান কুৱেশ্যন সুধিম, তাৰ 10 ছেকেণ্ড টাইম থাকিব। তুমি যদি ক'ব পাৰা, আমাৰ হাইদামালিৰ পৰা কিবা এটা সৰু মোৰ কিবা এটা দিম। তোমাৰ পজিটিভ ভাবিব লাগিব। ঠিক আছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, যাৰ আছে সি সিটো দি ইউজ কৰে, যাৰ আছে যি সিটো দি ইউজ কৰে, যাৰ নাই সি আঙুলি দি ইউজ কৰে। নামটো নিজৰ। নহয় নহয় নহয়, মই কৈছোঁ যে পজিটিভ নট নিগেটিভ। যাৰ আছে সি সিটো দিহে ইউজ কৰে, যাৰ নাই সি আঙুলি ইউজ কৰে। ব্ৰাছ। য়েছ, একজেক্টলি পাৰিছে এতিয়া বাৰু, ব্ৰাছ। তো আৰু এটা কুৱেশ্যন হ'ল কি, তোমাৰ এনেকুৱা কি বস্তু যোনটো তোমাতকৈ বেছি বেলেগেহে ইউজ কৰে? নিজৰ নামটো। আচ্ছা ঠিক আছে, খুব ধুনীয়াকৈ এনচাৰটো দিলে। তো আমাৰ হাইদামালিৰ পৰা কিবা এটা দিব খুজিছিলোঁ, তো এইটো আমাৰ হাইদামালিৰ পৰা তোমাৰ কাৰণে এটা গিফ্ট আৰু। ধন্যবাদ। ঠিক আছে, লগ পাম দিয়া। তো তোমাৰ নামটো কোৱা। তোমাৰ? ঠিক আছে, তোমালোকক কুৱেশ্যন এটা সুধিম, 9 ছেকেণ্ডৰ টাইম থাকিব। যদি তাৰ এনচাৰ দিব পাৰা তেতিয়াহ'লে আমাৰ তৰফৰ পৰা হাইদামালিৰ পৰা কিবা এটা দিম। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, পজিটিভ ভাবিবা, নিগেটিভ নহয়। হা, যাৰ আছে সি সিটো দি ইউজ কৰে, যাৰ নাই সি আঙুলি দি ইউজ কৰে, সদায় এইটো ইউজ কৰা হয়। একজেক্টলি, ব্ৰাছ। আচ্ছা, ছেকেণ্ড আৰু এটা কুৱেশ্যন হ'ল কি, তোমাৰ এটা বস্তু তোমাতকৈ বেছি বেলেগেহে ইউজ কৰে, কি কোৱা? তুমি হাঁহি পাগল হৈ গৈছে। তোমাৰ বস্তু কিন্তু বেলেগেহে ইউজ কৰে। 10 ছেকেণ্ডৰ টাইম আছে। ঠিক আছে, মোৰ বস্তু বেলেগহে। হ্যাঁ, বেছি ইউজ করে। 9, 8, 7, 6, 5, 4, 3, 2, 1। পজিটিভ। ঠিক আছে, পাৰা ইয়াতে। পাৰা নাই ন? তুমি কৈ দিয়া। তো ইয়াৰ এনচাৰটো হ'ল তোমাৰ নাম। তোমাৰ নাম হয়। বেছি বেলেগে ইউজ কৰে। আচ্ছা, যি নহওক বাৰু, এটা আমাৰ এনচাৰ দিব পাৰিছে, তো তাৰ বাবে আমি এটা সৰু মুৰাকৈ কিবা এটা দিব খুজিছোঁ। দি দিয়া। আমাৰ তৰফৰ পৰা হাইদামালিৰ পৰা কিবা এটা সৰু মুৰা দি দিছোঁ আৰু। সেইটো লোৱা। আৰু এটা দিয়া তাক। আচ্ছা ঠিক আছে, দিলেতো নহ'ব। ঠিক আছে। ঠিক আছে, তো আমি হাইদামালিৰ পৰা কিছুমান কুৱেশ্যন সুধিম, তোমাৰ পৰা 10 ছেকেণ্ড টাইম থাকিব। যদি ক'ব পাৰা আমি হাইদামালিৰ পৰা কিবা এটা গিফ্ট দিম। ঠিক আছে? ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, এনেকুৱা কি বস্তু যাৰ আছে সি সিটো দিহে ইউজ কৰে, আৰু যাৰ নাই সি আঙুলি দি ইউজ কৰে? পজিটিভ, নিগেটিভ নহয়। মই ঠিক ধৰিব পৰা নাই। আচ্ছা, আকৌ এবাৰ শুনি লোৱা বাৰু। যাৰ আছে সি সিটো দি ইউজ কৰে, আৰু যাৰ নাই সি আঙুলি দি ইউজ কৰে। আচ্ছা ঠিক আছে বাৰু। তো আৰু এটা কুৱেশ্যন হ'ল কি, এনেকুৱা তোমাৰ কি বস্তু যোনটো সকলোৱে ইউজ কৰে? মোৰ নামটো। আচ্ছা ঠিক আছে, খুব সৰলকৈ ভালকৈ এইটো ক'ব পাৰিছে এনচাৰ। তো আমি হাইদামালিৰ পৰা কিবা এটা দিব খুজিছোঁ। তো হাইদামালিৰ পৰা তোমাক এইটো এটা দিয়া হ'ল গিফ্ট। ঠিক আছে, লগ পাম দিয়া।